এবাৰ মাজুলীবাসী ৰাইজ ওলাই আহিব কিমান আৰু ললিপপ দিব কিমান আৰু ভুল এখাত ভুল যাব কিমান আৰু মিছা কথা কব প্ৰতিশ্ৰুতিৰ পিছত প্ৰতিশ্ৰুতি দি আহিছে কিন্তু মাজুলীবাসী ৰাইজে 2026ত এইবাৰ সহ্য নকৰে এবাৰ দলে বলে ওলাই আহিব আৰু এইবাৰ গণতান্ত্ৰিকভাৱে তেখেতসকলে ইয়াৰ প্ৰত্যুত্তৰ দিবলৈ সাজু আছে এয়া মই কোৱা কথা নহয় মাজুলীবাসী ৰাইজে কোৱা কথা এবাৰ মাজুলীবাসী জাগিছে আৰু মাজুলীবাসী জাগিব 2021ত যেতিয়া আমাৰ নাও দুৰ্ঘটনা হৈছিল গৰমৰ সদৰত মই প্ৰতিবাদ কৰিছিল গৰমৰ সদৰত সেই হাজাৰ হাজাৰ যুৱক ওলাই আহিছিল ঠিক তেনেকৈ 2026ত ওলাই আহিব বাৰে বাৰে আমাক প্ৰতিশ্ৰুতি দি সেই ভুৱা প্ৰতিশ্ৰুতি আমি ভুল নাযাওঁ এই আমাৰ প্ৰথম পৰ্যায়ত আমি মাত মাতিছো সামাজিক মাধ্যমৰ পৰা ইয়াৰ পিছতে বহুতে মাত মাতিবলৈ আৰম্ভ কৰিব গুজৰি গুমৰি আছে যিটোকে খং ক্ষোভবোৰৰ যদি বহিঃপ্ৰকাশ লাহে লাহে হ'বলৈ আৰম্ভ কৰিছে মাজুলীবাসী ৰাইজে ঘৰে ঘৰে আলোচনা কৰিছে কেতিয়া হ'ব যোৰহাট মাজুলী সংযোগী দলং সেইটো হৈছে কিন্তু ডাঙৰ প্ৰশ্ন মাজুলীখনক অন্তৰ পৰা ভাল পোৱা প্ৰতিজন লোকেই কব যোৰহাট মাজুলী সংযোগী দলংখনৰ প্ৰয়োজনীয়তা কিমান আজিৰ দিনত মই কেৱল কৈ থকা নাই আপুনি যাকেই খুদে প্ৰতিজন লোকেই তাৰ প্ৰয়োজনীয়তা কিমান সেই সন্দৰ্ভত কব আমি আজি অলপ কথা পাতিম যেটোকে মই কৈছিলো কথা পাতিম সপোনজ্যোতি শইকীয়া নামৰ মাজুলী এজন যুৱক আছে আমাৰ কাষত মই তেওঁক মাতিম কেমেৰাৰ সন্মুখলৈ কেমেৰাৰ তেখেত পাছফালে আছে কেমেৰাৰ সন্মুখত আহি তেওঁ কবহি প্ৰকৃতে যোৰহাট মাজুলী দলংখনৰ প্ৰয়োজনীয়তা কিমান কিমান উপলব্ধি কৰে সেইখন নোহোৱাৰ কাৰণে কিমান সমস্যা হৈছে সেয়া সপোনে কব সপোনজ্যোতি তুমি এইখিলে আহা এতিয়া তেখেত কেমেৰাৰ পাছফালে আছে এখেত হৈছে সপোনজ্যোতি শইকীয়া মাজুলীৰ ল'ৰা পোনতে মই তোমাৰ পৰা জানিম যোৰহাট মাজুলী সংযোগী দলংখন 10টা বছৰলৈ আজিকো প্ৰতি হোৱা নাই 5 মাহ হ'ল বন্ধ হৈছে কাম ৰখাই থোৱা হৈছে কিহৰ কথা তুমি সকলো জানা প্ৰথম তোমাৰ ৰাইজক কোৱাচোন বাৰু যোৰহাট মাজুলী দলংখন আমাৰ কাৰণে কিমান ইম্পৰ্টেন্ট প্ৰথমে মই এটা কথা কম মুখ্যমন্ত্ৰী প্ৰতিশ্ৰুতি কেন্দ্ৰৰ অনুমোদন আনুষ্ঠানিক আধাৰশিলা স্থাপন 16 21 এতিয়া 26 আৰু শিক্ষা বাণিজ্য আৰু স্বাস্থ্য আটাইকেইটা মাজুলীত নিৰ্ভৰ কৰে দলংখনৰ ওপৰতে আৰু বিশেষকৈ আটাইতকৈ বেছি নিৰ্ভৰ কৰে স্বাস্থ্যটো কাৰণ মাজুলীত এখন ভাল হস্পিটেল নাই আমি দৌৰিব লাগে যোৰহাটলে আৰু ডিব্ৰুগড়লে যাবলৈ আমাক 4 ঘণ্টা লাগে যোৰহাটলে যাবলৈ আমাক দলংখনৰ কাৰণে বহুত টাইম লাগি যায় যাৰ ফলত মাজুলীতে মানুহৰ মৃত্যু মুখত পৰে আৰু মুখ্যমন্ত্ৰী গৰাকীয়ে যি প্ৰতিশ্ৰুতি দিছিলে তাৰ এতিয়ালৈকে ঠিকে আছে 16 চনত তেওঁ প্ৰধানমন্ত্ৰী গৰাকীয়ে জেগামুখত আহি বিশাল জনসমুদ্ৰৰ আগত ডাঙৰ ডাঙৰ ভাষণেৰে উদাত্ত ভাষণেৰে চিঞৰি কৈ থৈ গ'ল মাজুলীত আমি সৰ্বানন্দক জিকাই দিয়ক আমি এখন মাজুলীৰ যোৰহাট মাজুলী সংযোগী আমি দলং নিৰ্মাণ কৰি দিম ঠিকে আছিলে ইমানলৈকে ঠিকে আছিলে 21 লৈকে ঠিকে আছিলে কাম আৰম্ভ হৈ গ'ল আমি ঠিকে পাইছিলো কিন্তু মাজতে তেওঁলোকৰ যি মাহিয়াই দৃষ্টিয়ে চোৱা মাজুলীখনক মাহিয়াই দৃষ্টিয়ে চোৱা এই যি মানসিকতা সেই মানসিকতা আকৌ তেওঁলোকৰ মাজত জাগ্ৰত হৈ উঠিছে সেই হেতুকে তেওঁলোকে বৰ্তমান কাম বন্ধ হৈ পৰিছে যদি এখন মাজুলী নহয় জালুকবাৰী হলহেঁতেন তেতিয়া কি কবা জালুকবাৰী হওঁতেতো অলৰেডি ইমান বছৰ নালাগে খুব বেছি মেক্সিমাম 4 বছৰ কাৰণ ইমানে উন্নত প্ৰযুক্তিবিদ্যাৰে দলং নিৰ্মাণ কৰিব পাৰি সাংঘাতিক 4 বছৰ মেক্সিমাম হৈ গ'লতেন যোৰহাট মানে যোৰহাট মাজুলী সংযোগী দলংখন ঠিক কেৰণ আছে কিন্তু জালুকবাৰীত হলে কিন্তু নহল ঠিক আছিলে প্ৰধানমন্ত্ৰী গৰাকীয়ে যেনেদৰে কথা কৈছিলে তেনেদৰে তেওঁ কেন্দ্ৰত অনুমোদন জনাইছে অৰ্থ অনুমোদন জনাইছে প্ৰায় 900 কোটি টকা মোৰ যদি ভুল হোৱা নাপায় 900 কোটি টকা তেওঁ অনুমোদন জনাইছে 16 চনত তেওঁ তেনেকে কথা কৈছিলে সেই অনুপাতে তেওঁ 2021 চনত অনুমোদন জনালে ইমানলৈকে ঠিকে আছে কিন্তু মাজৰ তেওঁলোকৰ যিটো যিখনো মানে কোম্পানী সেই কোম্পানী কেইটাক তেওঁলোকে হয়তো পইচা দিব নোৱাৰিলে সেইটোকে তেওঁলোকে বৰ্তমান যিসকল কৰ্মচাৰী প্ৰায় 300ৰো অধিক কৰ্মচাৰী নিয়োগ হৈ আছিলে বৰ্তমান তালি টোপোলা বান্ধি সকলো গুচি গ'ল আৰু তাত যিসমূহ এতিয়া বয় বস্তু আছিলে কি হৈছে কোনো নাজানে আৰু মই এটা কথা তোমাক কওঁ 26তো দলংখন নিৰ্মাণ কৰি দিব নোৱাৰে মই তোমাক কৈ দিলো মানে আমাৰ চুৰিতে কলা হৈ আছে যেতিয়া আমাৰ নাতি পুতি যেতিয়া হ'ব তেতিয়া হয়তো আমি যাব পাৰিম কাৰণ যিটো দ্ৰুতগতিত কাম আৰম্ভ হৈছিলে আমিতো ভাবিছিলো চাইকেল লৈ মাজুলী যোৰহাট যাম বুলি পৰিকল্পনা আছিলে চাইকেল লৈ খোজকাঢ়ি যাব পৰা গ'ল নিবিদা আছিলে 2025ৰ 31 জানুৱাৰী যদি ভুল নহয় 31 জানুৱাৰী বাদেই দিয়া আজি কিমান হ'ল ফেব্ৰুৱাৰী গমেই পাইছা কিন্তু এতিয়ালৈকে হোৱা নাই আৰু শুনিছো বোলে প্ৰতিবাদ হ'ব এতিয়া প্ৰতিবাদ হ'ব আমি গম পাওঁ সেইবিলাক কথা দুটামান সংগঠনে প্ৰতিবাদ কৰে বুলি শুনি আছো সংগঠনে নহয় কিন্তু এইবাৰ মাজুলীবাসী ৰাইজ ওলাই আহিব
কিমান আৰু ললিপপ দিব, কিমান আৰু ভুল এষাত ভুল যাব, কিমান আৰু মিছা কথা কব, প্ৰতিশ্ৰুতিৰ পিছত প্ৰতিশ্ৰুতি দি আহিছে, কিন্তু মাজুলীবাসী ৰাইজে 2026ত এইবাৰ সহ্য নকৰে। এইবাৰ দলে বলে ওলাই আহিব আৰু এইবাৰ গণতান্ত্ৰিকভাৱে তেখেতসকলে ইয়াৰ প্ৰত্যুত্তৰ দিবলৈ সাজু আছে। এয়া মই কোৱা কথা নহয়, মাজুলীবাসী ৰাইজে কোৱা কথা। এইবাৰ মাজুলীবাসী জাগিছে আৰু মাজুলীবাসী জাগিব, আৰু তাৰ এটা জ্বলন্ত উদাহৰণ মই লোকসভা বিধান নিৰ্বাচন লোকসভা নিৰ্বাচন মই দিব পাৰো। কিন্তু 5,000 ভোটত বেছি পাইছিলে মানে আগতে নহলে বহুত হাজাৰ হেৰি হৈ যায়, কিন্তু সেই অনুপাতে এবাৰ তেওঁলোকৰ যি কিন্তু দলংখনৰ কাৰণে কিন্তু আন যিটো আমাৰ 10টা বিধানসভা সমষ্টি আছিলে, যিটো আমাৰ লোকসভা সমষ্টি, আনকেইটাত কিন্তু মাজুলীয়ে 5,000লৈ বেছি ভোট দিছিলে। আৰু সেয়ে কিন্তু চাওক ভৱনগাম ডাঙৰীয়া, দলংখনৰ কাৰণে মাজুলীবাসী ৰাইজে কিন্তু এইবাৰ আপোনাৰ লোকসভাত নাকটো ৰাখিলে। আমাৰ অন্ততঃ মাজুলীবাসী ৰাইজৰ হৃদয়খন আপোনালোকে জয় কৰক। আমি আপোনালোকক বাৰে বাৰে ভোট দি আহিছো, তাৰ কাৰণে আপুনি জনপ্ৰতিনিধি, তাৰ কাৰণে আপুনি আমাৰ MLA, সেইটো কাৰণে আপুনি মাতক। সেইদিনা আপুনি কি প্ৰেছ মিট দি পেলাই কৈছিল যে 200 কোটি টকা ৰাজ্য চৰকাৰে নতুনকৈ আবণ্টন দিছে, নতুনকৈ সেই নিবিদা হেৰি কৰিব। প্ৰেছ মিট দিছে ঠিকেই আছে, কিন্তু এই কাম যে বন্ধ হৈ আছে, আকৌ মাত নাই কিয়? আপুনি এতিয়া সজাতি দল গৈ পেলাই আপুনি কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী লগ কৰিলে, সকলো ঠিকেই আছিলে, কিন্তু 5 মাহ হৈ গল বন্ধ আছিলে। নিবিদা 31 জানুৱাৰী আছিলে, সেইটো বাদ দিয়ক। আজি ফেব্ৰুৱাৰী মাহ চলি আছে, কাম হোৱা নাই। এতিয়া প্ৰশ্ন হয় কেতিয়া হব, সেয়া উত্তৰ আমাক লাগে। আৰু মই এটা কথা কওঁ, জনপ্ৰতিনিধি এজন আমাৰ ৰাজ্যখনৰ যিগৰাকী অভিভাৱক, মই নামটো নকওঁ, অভিভাৱকৰ হাতৰ পুতলা স্বৰূপ, আমাৰ জনপ্ৰতিনিধিজনো হাতৰ পুতলা স্বৰূপ, চব হাতৰ পুতলা স্বৰূপ। তেওঁ যি কৰে সেইমতে হ'ব। মাজুলীৰ লাখ লাখ মানুহ মৰি যাওক, কোনো প্ৰয়োজন নাই, কিন্তু জালুকবাৰী যদি এজন মানুহ মৰিবলৈ হয় কিন্তু গাত লাগি যাব। জালুকবাৰী এঘৰ মানুহ যদি কিবা এটা হবলৈ হয়, গোটেই জালুকবাৰী সাংঘাতিক ধৰণে উন্নত কৰি বেছি নকবা, কাইলৈ হয়তো তুমি ৰঙা ভাত খাবলৈ, সেইটো বেলেগ কথা। কিন্তু আমি মাজুলীখনৰ হৈ আমি মাত মাতি যামো। আৰু মই এটা কথা কওঁ, প্ৰতিশ্ৰুতিবিলাক পূৰণ কৰক। যদিহে দীৰ্ঘজীৱী হোৱাৰ সপোন আছে, যদিহে আগন্তুক 26 টিকি থাকিবলৈ বা 26 চনটো যদি খোৱাৰ সপোন আছে বা মন আছে, মাজুলীৰ পৰা যদি ভৱনগাম আকৌ এবাৰ জিকাৰ আপোনাৰ যদি মন আছে, তেন্তে মাজুলীবাসীৰ ৰাইজক সন্তুষ্ট কৰক, মাজুলীবাসীৰ ৰাইজক উন্নত ব্যৱস্থা কৰি দিয়ক। স্বাস্থ্যৰ ক্ষেত্ৰতে হওক বা শিক্ষাৰ ক্ষেত্ৰতে হওক বা ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰতে হওক, মাজুলীবাসীক আৰু অধিক আগুৱাই নিয়ক। তেতিয়াহে আপুনি 26ৰ আৰু 5 বছৰত আপুনি খাব পাৰিব। আৰু এটা কৈছে যে মাজুলীবাসীয়ে আমাৰ ঐতিহ্য নাইকিয়া হৈ যাব, কথাটো কিন্তু সম্পূৰ্ণ মিছা। এই কমিউনিকেশ্যন ব্যৱস্থাটো উন্নত হলেই যে যোৰহাট মাজুলী আমাৰ দলংখন হলেই যে মাজুলীৰ ঐতিহ্য নাইকিয়া হৈ যাব, সেইটো মুকাত মিছা কথা। কাৰণ সেইটো নহয়, আমাৰ একেই থাকিব। আমাৰ কৃষ্টি সংস্কৃতি পৰম্পৰা, আমাৰ সেই সকলোবোৰ অক্ষুণ্ণ থাকিব। আমাৰ ৰাস হব, পালনাম হব, ভাওনা হব, বছৰি বছৰি আমাৰ যিটো সত্ৰীয়া সংস্কৃতিৰ সাধনা সেই চলি থাকিব, সত্ৰসমূহ থাকিব, আমাৰ মাজুলীত যি যি আছে সকলোবোৰ থাকিব। এইটো নহয় যে দলংখন হৈ গলে যে আমাৰ ঐতিহ্যসমূহ নাইকিয়া হৈ যাব। কিন্তু মাজুলীত থকা সকলেহে বুজি পায়, মাজুলীত থকা সকলেহে জানে মাজুলীত প্ৰকৃতিৰ কিমান কষ্টৰ মাজুলীবাসী ৰাইজে অহা যোৱা কৰিব লগাত পৰিছে, কিমান সমস্যাৰ মাজেৰে তেওঁলোকে দিন অতিবাহিত কৰিব লগাত পৰিছে। মাজুলীত 2 এদিন গৈ পেলাই আপোনালোকে থাকিলেই নহব, ধুনীয়া ৰিজৰ্ট বনাইছে, সকলো ঠিকেই আছে, কিন্তু দুদিনীয়াৰ জীৱনেৰে আপুনি তুলনা কৰিব নোৱাৰে বছৰ বছৰ ধৰি এই দীৰ্ঘনীয়া সমস্যাৰ সৈতে যুঁজি থকা সেই মানুহখিনিৰ সমস্যাৰ কথা। গতিকে এনেই কমেণ্ট এটা পাছ নকৰিব, কাৰণ আমি বছৰ বছৰ ধৰি মাজুলীবাসী আছো, মাজুলীবাসী ৰাইজে এই জলে জলে ইয়াৰ সমস্যাৰ সৈতে যুঁজি আহিছে। গতিকে আমি এটাই বিচাৰো, যোৰহাট মাজুলী সংযোগী দলংখন হব লাগে। আমি 2 যুৱকে বিচাৰিছো, কিন্তু এটা কথা মনত ৰাখিব, এইখন দেশত যুৱকসকল হৈছে চালিকা শক্তি। এই মই মাত মাতিছো, কাইলৈ পৰহিলে 1000টা যুৱকে মাত মাতিব, ৰাজপথলৈ ওলাই আহিব। 2021ত যেতিয়া আমাৰ নাও দুৰ্ঘটনা হৈছিল, গড়মৰ সদৰত মই প্ৰতিবাদ কৰিছিলো, গড়মৰ সদৰত সেই হাজাৰ হাজাৰ যুৱক ওলাই আহিছিল। ঠিক তেনেকৈ 2026ত ওলাই আহিব, বাৰে বাৰে আমাক প্ৰতিশ্ৰুতি দি সেই ভুৱা প্ৰতিশ্ৰুতি আমি ভুল নাযাওঁ। এই আমাৰ প্ৰথম পৰ্যায়ত আমি মাত মাতিছো সামাজিক মাধ্যমৰ পৰা। ইয়াৰ পিছতে বহুতে মাত মাতিবলৈ আৰম্ভ কৰিব। গুজৰি গুমৰি আছেই যিটোকে খং ক্ষোভবোৰৰ যিটো বহিঃপ্ৰকাশ লাহে লাহে হবলৈ আৰম্ভ কৰিছে। মাজুলীবাসী ৰাইজে ঘৰে ঘৰে আলোচনা কৰিছে কেতিয়া হব যোৰহাট মাজুলী সংযোগী দলং, সেইটো হৈছে কিন্তু এটা ডাঙৰ প্ৰশ্ন। গতিকে অসমৰ মুখ্যমন্ত্ৰীগৰাকী, আপুনি আমাক প্ৰতিশ্ৰুতি ঠিকেই দিলে, এতিয়া প্ৰতিশ্ৰুতি ৰাখিবলৈ আপোনালৈ অনুৰোধ আৰু দাবী মাজুলীয়াল হিচাপে। ধন্যবাদ।